নমস্কাৰ ইগনাইট আইকিউ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আগন্তুক ADRE 2.0 আৰু আসাম পুলিচৰ বাবে আপোনালোকে ভালদৰে প্ৰস্তুতি চলাই আছে। আজিৰ এই ভিডিঅ'টোত মই আপোনালোকৰ লগত ADRE 2.0 আসাম পুলিচৰ কমপ্লিট সিলেবাছ ডিছকাছ কৰিম। যিকোনো এটা পৰীক্ষাত সফলতা অৰ্জন কৰিবৰ বাবে আমি প্ৰথমে সেই পৰীক্ষাটোৰ সিলেবাছখন বুজি পোৱাটো অতিকৈ প্ৰয়োজনীয়। সিলেবাছখন বুজি পোৱাৰ পাছত সিলেবাছৰ প্ৰতিটো টপিক অধ্যয়নৰ জৰিয়তে আমি যিকোনো এক্সামত সফলতা অৰ্জন কৰিব পাৰোঁ। আসাম গভৰ্ণমেণ্টৰ বিগত বছৰবোৰৰ বিভিন্ন প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ SSCৰ প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ এনালাইজ কৰি মই আজিৰ এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আশা কৰোঁ আজিৰ এই ভিডিঅ'টোৱে আপোনালোকক আগন্তুক গ্ৰেড 3 গ্ৰেড 4 এক্সামত সহায় কৰিব। এতিয়া আমি প্ৰথম ইংলিছৰ সিলেবাছখনৰ ওপৰত আলোচনা কৰিম। ইংলিছ পাৰ্টটোৰ বাবে আপোনালোকে স্পট দ্য এৰৰ, ফিল ইন দ্য ব্লেংকছ, এণ্টনিম, চিননিম, স্পেলিং এণ্ড মিছস্পেল ৱৰ্ডছ, আইডম এণ্ড ফেজ, ওৱান ৱৰ্ড ছাবষ্টিটিউশ্যন, ইম্প্ৰুভমেণ্ট অফ চেণ্টেঞ্চেছ, ৰিডিং কম্প্ৰিহেনশ্যন। এই টপিককেইটা চালেই আপোনালোকৰ ইংলিছ পাৰ্টটো কভাৰ হ'ব। আপোনালোকে যদি বিচাৰে ইয়াৰ প্ৰতিটো টপিকৰ ওপৰত মই একোটাকৈ ভিডিঅ' আগবঢ়াম, নহ'লে আপোনালোকে ইয়াৰ যদি নোটছ বিচাৰে মোৰ 9101377523 এই হোৱাটছএপ নাম্বাৰটোত কণ্টেক্ট কৰিব পাৰে। ইয়াৰ পাছত ৰিজনিং পাৰ্টটোলৈ আহিছোঁ। ইয়াত আমি নাম্বাৰ এনালজি এণ্ড এলফাবেট এনালজি, ভেন ডায়েগ্ৰাম, লেটাৰ চিৰিজ এণ্ড নাম্বাৰ চিৰিজ, ফল্ডিং আনফল্ডিং, পিকচাৰ চিৰিজ, এম্বেডেড ফিগাৰ, মেথমেটিকেল অপাৰেশ্যন, ব্লাড ৰিলেশ্যন, কোডিং ডিকোডিং। ৰিজনিং পাৰ্টটোৰ বাবে আমি এইকেইটা টপিক ভালদৰে চাই গ'লে হৈ যাব। এতিয়া আমি আটাইতকৈ গুৰুত্বপূৰ্ণ মেথছলৈ আগবাঢ়িছোঁ। মেথছত আমি নাম্বাৰ ছিষ্টেম, ডেচিমেল ফ্ৰেকশ্যন, পাৰ্চেণ্টেজ, ৰেচিঅ' এণ্ড প্ৰপৰ্শ্যন, স্কোৱায়াৰ ৰুট, এভাৰেজ, কম্পাউণ্ড এণ্ড চিম্পল ইণ্টাৰেষ্ট, প্ৰফিট এণ্ড লছ, ৰেকাৰিং, চাৰ্ট এণ্ড ইণ্ডাইচেছ, ৰিমাইণ্ডাৰ্ছ, ডিভিজিবিলিটি, পাৰ্টনাৰশ্বিপ, ডিছকাউণ্ট, মিক্সাৰ এণ্ড এলিগেশ্যন, টাইম এণ্ড ৱৰ্ক, টাইম ডিষ্টেঞ্চ এণ্ড স্পীড, পলিনমিয়েল, জামিট্ৰি, মেনচুৰেশ্যন, ট্ৰিকোনমিতি, মিন মিডিয়ান মোড, পাই চাৰ্ট, ডাটা ইণ্টাৰপ্ৰিটেশ্যন। এই টপিককেইটা চালে আমি মেথছ পাৰ্টটো কভাৰ কৰিব পাৰিম। আপোনালোকে মেথছৰ বাবে মেথছ বাই চাহিল ছাৰ বুলি ইউটিউবত মাৰি দিলে এটা প্লেলিষ্ট আহে, সেই প্লেলিষ্টটো যদি চাই আপোনালোকৰ যথেষ্ট সহায় হ'ব। ইয়াৰ পাছত আহিছোঁ আমি জি কে পাৰ্টটোলৈ। জি কে পাৰ্টটোত আমি কাৰেণ্ট এফেয়াৰ্ছ, লোকেশ্যন বেছড কুৱেশ্যন, ইম্পৰ্টেণ্ট স্কিম, আছাম হিষ্ট্ৰী, পলিটি, জিঅ'গ্ৰাফী, ইকনমিক্স, ফাৰ্ষ্ট আছামিজ, ষ্টেট চিম্বল, ইম্পৰ্টেণ্ট পাৰ্চনেলিটিজ অফ আছাম, আছাম থিয়েটাৰ এণ্ড চিনেমা, জেনেৰেল ছায়েন্স, কাণ্ট্ৰি এণ্ড কেপিটেল, কাৰেঞ্চি, ৱৰ্ল্ড পলিটি, কাৰেণ্ট এফেয়াৰ্ছ, ৱৰ্ল্ড জিঅ'গ্ৰাফী। আমি ৱৰ্ল্ড জিঅ'গ্ৰাফীত বিশেষকৈ যিবোৰ বিগেষ্ট, লংগেষ্ট, ডিপেষ্ট সেইবোৰ চাই যাব লাগে। ফাৰ্ষ্ট ইণ্ডিয়ান, ডেইজ এণ্ড ইভেণ্ট, এৱাৰ্ডছ, স্পেচ কাৰেণ্ট এফেয়াৰ্ছ, ইণ্ডিয়ান পলিটি, জিঅ'গ্ৰাফী, ইকনমিক্স, হিষ্ট্ৰী, স্পৰ্টছ, আৰ্কিটেকচাৰ, পেইণ্টিং, বুকছ এণ্ড অথৰ, আছাম বাজেট এণ্ড ইণ্ডিয়ান বাজেট, ছ'লাৰ ছিষ্টেম, ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যন, ৰিভলিউশ্যন, ফাৰ্ষ্ট ইণ্ডিয়ান কেবিনেট, ৰিভাৰ ছিষ্টেম, নেশ্যনেল চিম্বল, ডেন্স ফ্ৰম। এই টপিককেইটা জি কেৰ বাবে চাই গ'লে আমাৰ জি কে পাৰ্টটো কভাৰ হ'ব। আশা কৰোঁ আপোনালোকে ভালদৰে পঢ়ি আছে আৰু পঢ়ি আগন্তুক যি এক্সাম তাত সফলতা অৰ্জন কৰিব। আজিলৈ ধন্যবাদ। পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম।